মৰ্নিং প্ৰায় 5:30 মান হ'ল আৰু মই গৈ আছোঁ দৌৰিব মানে আপোনালোকে যিহেতু সকলোৱে গম পাইছে অসম পুলিচৰ বাছনি পৰীক্ষা চলি আছে। তো ময়ো এপ্লাই কৰিছিলোঁ, এপ্লাই কৰোঁতে মোৰো এডমিট কাৰ্ডখন আহিল। তো সেয়ে অকণমান প্ৰস্তুতি চলাই আছোঁ। তো মই আজি ভাবিলোঁ আপোনালোকক মই এটা কেনেধৰণে ল'ৰা ছোৱালীসকলে কেনেধৰণে প্ৰস্তুতি চলাই আছে তাৰে এটা সৰুকৈ ব্লগ বনাই দেখাই দিওঁ। তো হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোলৈ। যিহেতু আমাৰ ঘৰৰ ওচৰত কোনো ধৰণৰ খেলপথাৰ নাই, সেয়েহে আমি দৌৰিব গৈ আছোঁ মডাৰ্ণ স্কুলৰ ফিল্ড, উদালপাকৰাত থকা মডাৰ্ণ ইংলিছ স্কুলৰ ফিল্ডত। তো ইয়াৰ পৰা প্ৰায় 2.5 কিলোমিটাৰমান হ'ব। প্ৰথমে ৰাস্তাত দৌৰিছিলোঁ, কিন্তু ৰাস্তাত দৌৰা আৰু ফিল্ডত দৌৰাৰ মাজত বোলে ডিফাৰেঞ্চ আছে, মানে শুনিবলৈ পাইছোঁ যে ডিফাৰেঞ্চ আছে, আৰু আছেও। ৰাস্তাত দৌৰা আৰু ফিল্ডত দৌৰাৰ মাজত ডিফাৰেঞ্চ আছে। সেয়ে এতিয়া অকণমান ফিল্ডত প্ৰস্তুতি চলাই আছোঁ। ব'লক চাই থাকক ভিডিঅ'টো। আমি আহি থাকোঁতে ৰাস্তাত লগ পালোঁ ইয়াক। হেল্ল' সন্দীপ। ই আপোনালোকৰ ষ্ট্ৰেচিং ভাল কৰে। তো ই অলৰেডি দৌৰি আহিছিল আৰু মই ইয়াক ৰিটাৰ্ণ লৈ গৈ আছোঁ, কাৰণ ভিডিঅ'টোত অকণমান দৌৰাৰ আগত প্ৰথমে ষ্ট্ৰেচিং কৰাটো যিহেতু প্ৰয়োজনীয়, তো অকণমান ষ্ট্ৰেচিং দেখাম। ফাইনেলি আমি আহি পালোঁ মডাৰ্ণ ফিল্ড। এতিয়া চাব পাৰে এই ল'ৰাবোৰে দৌৰি আছে ইয়াত। এতিয়া আমি দৌৰা প্ৰেক্টিছ কৰোঁ, আৰু প্ৰেক্টিছ কৰাৰ আগতে সন্দীপে আমাক অকণমান ষ্ট্ৰেচিং দেখাই দিব, কাৰণ যিহেতু দৌৰাৰ আগত ষ্ট্ৰেচিং কৰাটো অত্যন্ত আৱশ্যকীয়। সন্দীপে ষ্ট্ৰেচিং কৰি দেখালে, আৰু সন্দীপৰো এটা চেনেল আছে, লিংকটো ডেছক্ৰিপশ্যনত থাকিব। এই গোটেই আপোনাৰ স্পৰ্টছ ৰিলেটেড ভিডিঅ'বোৰ বনায়, তো আপোনালোকে গৈ ভিডিঅ'বোৰ চাব পাৰে। এতিয়া বাকী আমাৰ ৰানিং ষ্টাৰ্ট কৰোঁ, ভিডিঅ'টো চাই থাকক।
অলপমান প্ৰেক্টিছ কৰিলোঁ, লগতে এটা সৰুকৈ ব্লগো বনাবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টো কেনে পালে চাই জনাব। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ লগত। টিল দেন, বাই বাই। অসমবাসীলৈ মই মৰম যাচিলো, অসমৰে সন্তান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম, হলো অসমীয়া আমি চব জয়।